গাইছ আমি আজি গৈ আছো আইথান মেলা চাবলৈ চাই থাকক আপোনালোকে ভিডিঅ'টো আমি যাই আছো চাই পৰিবেশ কালিহে ক'ব না ইমান ধুনীয়া পৰিবেশ আমি আহি পালো এতিয়া মন্দিৰত সোমামে আৰু আহি আছো খোজকাঢ়ি আহিব লাগে গাড়ী ভিতৰত সোমাব নিদিয়ে এয়া চাওক আহি পালো আৰু মন্দিৰত প্ৰৱেশ কৰিম এতিয়া এয়া মন্দিৰৰ বাহিৰত আছো মা আৰু দেউতাক ৰখি আছো সিহঁত আহিলে একেলগে ঠগি দিবলৈ যাওঁ এয়া ঠগি লৈ লওঁ এয়া চাওক কিমান ভিৰ লাইন পাতিবলগীয়া হৈছে ঠগি দিবলৈ এয়া ৰখি আছো লাইন পাতি বহুত ভিৰ হৈছে তাৰ বাবে লাইন পাতিব লগা হৈছে এয়া ঠগি লৈ লাইন পাতি আছো ঠগিখন দি এতিয়া ওপৰলৈ যাম এয়া চাওক এতিয়া ওপৰলৈ গৈ আছো ওপৰত এটা মন্দিৰ আছে একদম ওপৰত এইপিনে এটা আছে আগতে ওপৰৰ পৰা সেৱা কৰি আহো তাৰপিছত তলতো কৰিম আছো বহুত ওপৰত আছো ওপৰলৈ চাওক বহুত ওপৰত হয় ইয়াতে সেৱা কৰি ললো এতিয়া যাম তললৈ তলত সেৱা কৰিম এতিয়া কিমান ওপৰত পাহাৰৰ মন্দিৰটো পাহাৰৰ বহুত ওপৰত হয় মন্দিৰত সেৱা কৰিলো এতিয়া যাম আমি তললৈ এতিয়া তললৈ গৈ আছো দুৱাৰী থান ইয়াতে প্ৰণাম কৰি ললো এইটো হৈছে দুৱাৰী থান এতিয়া আমি যাওঁ তললৈ এইপিনেৰে যাওঁ আমি এতিয়া তললৈ মানুহবিলাক আহি আছে আমি ৰখি আছো মা আৰু দেউতা আহি আছে সিহঁতে ওপৰলৈ সেৱা কৰিবলৈ গৈছে সিহঁতক ৰখি আছো চাওক মানুহবিলাক আহি আছে মা আৰু দেউতা আহি পোৱা নাই ওপৰলৈ গৈছে সিহঁত আহিলে এতিয়া আমি তললৈ নামি যাম আমি এতিয়া যাওঁ তললৈ নামি একদম য'ত ঠগি দিছিলোঁ তালৈ নামি যাওঁ এতিয়া এয়া নামি আহিলোঁ তললৈ এয়া চাওক পাহাৰৰ ওপৰলৈ যোৱা গেটখন আমি নামি আহিলোঁ তললৈ এয়া চাওক মন্দিৰৰ চাৰিওপিনে কেমেৰাটো ঘূৰাই এবাৰ দেখুৱাই দিছোঁ মন্দিৰৰ চাৰিও কাষটো এবাৰ চাই লওক আপোনালোকে এইটো হ'ল মোৰ মায়ে প্ৰসাদ খাই আছে এইটোৱে মোৰ মা হয় এইটো দেউতা মোৰ ভালকৈ দেখাই আছোঁ ৰ'ব এইটো হৈছে মোৰ দেউতা প্ৰসাদ খাই আছে এইজনী হৈছে মোৰ ছোৱালীজনী মোৰ টুকলু বেটি এয়া প্ৰসাদ খাই এতিয়া আলহীৰ ঘৰত ফুৰিবলৈ যাম আমি তাৰ পৰা আহি এয়া চাওক মন্দিৰৰ মূল গেট এইখন আই ভগৱতী লিখা আছে সেইখন এয়া পৰিৱেশ চাওক চাৰিওকাষৰ দেখিছে কিমান ভিৰ এয়া হৈছে মেলাৰ পৰিৱেশ অলপ মেলা ঘূৰোঁ মেলা অলপমান ঘূৰি লওঁ এয়া আমি কমিটি ঘৰত বহি আছোঁ এয়া মেলা চাওক আপোনালোকে কমিটি ঘৰত চাহ পানী খাই আহিলোঁ এতিয়া অকণমান মেলা ঘূৰোঁ তাৰপিছত আলহীৰ ঘৰলৈ যাম এয়া আলহীৰ ঘৰ আহি পালোঁ বহি আছোঁ ইয়াতে ভাত পানী খাই কেনে আমি ঘৰলৈ যাম এয়া আমি আহি আছোঁ আলহীৰ ঘৰৰ পৰা ভাত পানী খাই এতিয়া পূজাত গাড়ীখন বহুত দূৰত আছে তালৈ গৈ আছোঁ এতিয়া অলপ মিঠাই চিঠাই ঘৰলৈ যাম আৰু এয়া চাওক এতিয়া মানুহ কিমান ভিৰ হ'ব ধৰিছে এতিয়া আবেলি হৈছে আবেলি হৈ আহিছে তাৰ বাবে মানুহ এতিয়া বহুত ভিৰ হৈ আহিছে ৰাতিপুৱা অলপ ভিৰটো কম আছিল এতিয়া বহুত ভিৰ হৈ আছে এতিয়া ৰাস্তা পাৰ হ'বই এয়া আহি আছোঁ আমি এয়া ৰখি আছোঁ দেউতা গাড়ী ওলাই আছে এয়া চাওক বেয়াকৈ এক্সিডেণ্ট এটা হৈ গ'ল আমি আহি থাকোঁতে দেখা পালোঁ লেলা এৰি কেনে এয়া হোটেলখনৰ সন্মুখতে বেয়াকৈ এক্সিডেণ্ট এটা হ'ল ল'ৰা দুজন বেয়াকৈ জখম হৈছে চাওক ল'ৰা দুজন
এয়া বেয়াকৈ জখম হৈছে। আমি আহি থাকোঁতে এইখিনিতে পিলপিলিৰে আহি আছিলোঁ। আহি থাকোঁতে দেখিলোঁ এক্সিডেণ্টটো। এয়া চাওক, বাইক আৰু এইখন এল্টো গাড়ী খুন্দা খুন্দি লাগি গৈছে। পূৰা মানুহ ভিৰ হৈ আছে। ল'ৰাটোৰ এইজনৰ দাঁত চাত সৰি গৈছে, একদম মূৰ চুৰ ফালি গৈছে। ভালকৈ ওচৰৰ পৰা ইমান নেদেখুৱাও বাৰু মুখখন, একদম বেয়াকৈ হৈছে। সেইজনটো একদম তৎপত নোহোৱা হৈ আছে, কি হয় এতিয়া বাচে নে নাই। এয়া চাওক বাইকখন ল'ৰা দুজনৰ, এয়া চাৰিচকীয়াখনৰ লগত লগাই দিছে। চাৰিচকীয়া মানুহজন পলাই গ'ল। এতিয়া ইহঁতক হস্পিটেলত লৈ যাব। 108 আহিছে। 108ত উঠাই কিনে এতিয়া দুধনৈ হস্পিটেললৈ লৈ যাব। এক্সিডেণ্টটো লেলা এৰি কেনে অলপ আগত এইখিনি ঠাইখিনিৰ নাম কদমতলা বুলি কোৱা হয়, তাতে হ'ল এক্সিডেণ্টটো। আমি পূজা চাই আহি কেনে এটা বেয়া দুখ লগা এটা ঘটনা দেখিবলৈ পালোঁ। ল'ৰা দুজন আছিল পুখুৰী পাৰৰ, ৰাভা ল'ৰা আছিল। এতিয়া দোষটো বা কাৰ হয়, দোষটো ল'ৰা দুজনৰ যেনে লাগিছে, কাৰণ বাইকখন ৰং ছাইডত আছিল। ল'ৰা দুজনৰে দোষটো যেন লাগিছে, এতিয়া নাজানো সঠিক ঘটনাটো কি। এয়া চাওক 108ত উঠাই আছে, এতিয়া হস্পিটেলত লৈ যাব। কি হয় সিহঁতৰ এতিয়া ক'ব নোৱাৰোঁ। পূজা থূজা চাই আহিলোঁ, ইমান ফূৰ্তি তামচা কৰি আহি কেনে ইমান দুখ লগা ঘটনা এটা দেখিবলৈ পালোঁ। মোৰ গাৰ লোম একদম শিয়ৰি গৈছে দেখা পাই কেনে, ইমান তেজ ওলাই আছে ল'ৰা দুজনৰ মুখে চুখে। গাইজ, পূজাৰ পৰা আহি বেয়া এটা ঘটনা দেখিলোঁ। বেয়াকৈ এক্সিডেণ্ট হ'ল মানুহ দুজন, বাইক আৰু এল্টো গাড়ী। বহুত বেয়া লাগিল, বহুত বেয়াকৈ এক্সিডেণ্ট হৈছে। মানুহ দুজন বাচে নে নাই সেইটোৱে আৰু।